এইখন পেপাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ হয়, জুডিচিয়েল একাডেমী। এইখন পেপাৰতো 120 মাৰ্কছৰ আহিছিলে। 20 মাৰ্কছৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টৰ কুৱেশ্যন আহিছিলে। লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টৰ গুৱাহাটী হাইকোৰ্টৰ চিলেবাছ একে হয় চব পৰীক্ষাৰ কাৰণে। চ' আমি আজি এইখন পেপাৰৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্টৰ কুৱেশ্যন কেইটা ডিছকাছ কৰিম। প্ৰথমটো কুৱেশ্যন হৈছে অসম সাহিত্য সভাৰ শিৱসাগৰত বহা প্ৰথমখন অধিৱেশনত সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত হৈছিল আৰু তাৰ সভাপতি কোন আছিল সুধিছে প্ৰথম প্ৰশ্নটোত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। এনেকুৱা ধৰণৰ প্ৰশ্নই সোধে, কেতিয়াবা গ্ৰামাৰৰ প্ৰশ্নই সোধে, বেছিক নলেজ হয় এছামিছৰ। নেক্সট, তলৰ কোনজন সাহিত্যিক কাঞ্চন বৰুৱা ছদ্মনামত গ্ৰন্থ ৰচনা কৰিছিল? তলৰ কোনজন সাহিত্যিকে ছদ্মনাম লৈ গ্ৰন্থ ৰচনা কৰিছিলে? ছদ্মনামটো আছিলে কাঞ্চন বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভুৱন মোহন বৰুৱা। ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা হিচাপে ছদ্মনাম লৈছিলে। নেক্সট, হালধীয়া চৰাই বাওদান খাই উপন্যাসখন কোনে লিখিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই। নেক্সট 104 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো বাক্য শুদ্ধ? মনত ৰাখিব, এইটো 101ৰ পৰা 120 লৈ আহিছিলে কুৱেশ্যন কেইটা এছামিছৰ। চ' মই 101ৰ পৰা 120 লৈ লৈছো কুৱেশ্যন কেইটা। তলৰ কোনটো বাক্য শুদ্ধ? তামোলবোৰ থকাথকে লাগিছে, তামোলবোৰ থকাথকে লাগিছে, তামোলবোৰ থুকাথুকে লাগিছে, এটাও শুদ্ধ নহয়। ইয়াৰে কোনটো বাক্য শুদ্ধ হয় সুধিছে। ইয়াৰে প্ৰথমটো বাক্য শুদ্ধ হয়, তামোলবোৰ থকাথকে লাগিছে। আমি এনেকে কওঁ, থুকাথুকে লাগা বুলি নকওঁ, থুকাথুকে বুলিও নকওঁ। গতিকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ। নেক্সট 105 নম্বৰ কুৱেশ্যনটো হৈছে আলি আই লিগাং অসমৰ কোনটো জনগোষ্ঠীৰ কৃষি উৎসৱ? আলি আই লিগাং অসমৰ কোনটো জনগোষ্ঠীৰ কৃষি উৎসৱ হয়? এইটো মিচিংসকলৰ উৎসৱ হয়। গতিকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি। নেক্সট, তলৰ কোনযোৰ বিপৰীত লিংগৰ শব্দ ভুলকৈ সজোৱা হৈছে? তিনিটা শুদ্ধ আছে, এটা অশুদ্ধকৈ আছে। কোনটো অশুদ্ধকৈ আছে আমাক সুধিছে। আৰু ইয়াৰ অশুদ্ধ এনচাৰটো হৈছে টাৱৈ ইকুৱেল টাৱৈনী। এইটো অশুদ্ধ হয়। বাকী কেইটা শুদ্ধ আছে। বন্দা ইকুৱেল জাই হয়, শৰ মানে ভেলেংগী হয়, দতাল মানে মাখুন্দি হয়। এই তিনিটা কাৰেক্ট আছে, এইটো অশুদ্ধ হয়। আমাক অশুদ্ধটো সুধিছিলে, গতিকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো শব্দই ঘোঁৰাৰ পিঠিত পৰা গাদীক বুজায়? ঘোঁৰাৰ পিঠিত পাৰা গাদীক বুজায় তলৰ কোনটো শব্দই সেইটো সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিন। জিন মানে ঘোঁৰাত উঠোতে যি গাদী ব্যৱহাৰ কৰা হয় তাক আমি জিন বুলি কওঁ। নেক্সট, ঠেং নোৱা ভেকুলী পোৱালীক কি বোলে? ভেকুলীৰ পোৱালীবোৰক কি বুলি কওঁ আমি? ইয়াক লালুকি বুলি কওঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। নেক্সট 109 নম্বৰ কুৱেশ্যনটো হৈছে যি কথা বিশ্বাস কৰিব নোৱাৰি। যি কথা বিশ্বাস কৰিব নোৱাৰি তাক আমি কি বুলি কওঁ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অবিশ্বাস্য। অবিশ্বাস্য। নেক্সট, যি জুইত পুৰি নাযায়। যি জুইত পুৰি নাযায় তাক আমি কি বুলি কওঁ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অদহ্য। অদাহ্য। প্ৰনাউন্সিয়েচনটো চাই ল'ব, মোৰ কেতিয়াবা প্ৰব্লেম হ'ব পাৰে। নেক্সট 111 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো বিশেষ্য পদৰ বিশেষণ ৰূপ ভুলকৈ সজোৱা হৈছে?
তলৰ কোনটো বিশেষ্য পদৰ বিশেষণ ৰূপ ভুলকৈ সজোৱা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি পশু পশুত্ব এইটো ভুলকৈ সজোৱা হৈছে বাকি কেইটা ঠিকে আছে অনুষ্ঠান আনুষ্ঠানিক ঠিকে আছে বিজ্ঞান বৈজ্ঞানিক নেজ নেজাল এনেকুৱা ধৰণৰ এছামিছৰ সিৰিজ ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্টৰ লাগে নে নালাগে হেতু কমেন্ট বক্সত কমেন্ট কৰি জনাব অলৰেডি দুটা পাৰ্ট দিয়া হৈছে আগলৈকে যদি এনেকুৱা সিৰিজ লাগে তেতিয়াহলে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনজোৰ বিপৰীত অৰ্থক শব্দক ভুলকৈ সজোৱা হৈছে বাকি তিনটা শুদ্ধ আছে এটা অশুদ্ধ আছে মানে বিপৰীত শব্দ লিখা আছে আৰু কোনটো অশুদ্ধকৈ আছে আমাক সুধিছে এইটো শ্বেতাংগ কৃষাংগ এইটো কাৰেক্ট হয় সংকীৰ্ণ বিস্তীৰ্ণ এইটো কাৰেক্ট হয় শুক্লপক্ষ কৃষ্ণপক্ষ এইটো কাৰেক্ট হয় এইটো কাৰেক্ট নহয় দাস্তিক অহংকাৰী এইটো নহয় গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 113 নম্বৰ কোৱেশ্চনটো হৈছে উপসৰ্গ লগাব দিছে ডেছ সন্ধান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুসন্ধান সমাক ভাঙা পদ্মনাভ ইয়াৰ সমাকটো ভাঙিলে আমি কি পাম এইটোৰ শুদ্ধ উত্তৰটো হ'ব পদ্ম আছে নাভিত যাৰ তাক আমি পদ্মনাভ বুলি কওঁ 115 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ কোনটো সমাক ভুল এটা সমাক ভুল আছে অপচন চাৰিটাৰ ভিতৰত তিনিটা শুদ্ধ আছে ভুলটো আমাক উলিয়াব দিছে 115 নম্বৰ কোৱেশ্চনটোত হাতে ধৰি যোৱা এইটোক আমি কি বুলি কওঁ ইয়াত হতাহতি বুলি দিছে এইটো ভুল আছে এইটোৱে আমাৰ কাৰেক্ট আনসাৰটো হ'ব বাকি কেইটা ঠিকে আছে এবাৰ পঢ়ি দিছো চাই লব আহিব পাৰে কৰ্মৰ সহিত বৰ্তমান যি সকৰ্মক বুলি কওঁ পঞ্চ অমৃতৰ সমাহাৰ পঞ্চামৃত বুলি কওঁ কু যি আচাৰ কদাচাৰ এই প্ৰশ্নটোত আমাক ভুলটো ওলাব দিছিলে গতিকে ভুলটো হৈছে অপচন এ টো বেলি ডুবিলত আমি ঘৰলৈ আহিলো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বেলিটো হ'ব নেক্সট মই লৰাটোক ইংৰাজী পঢ়াইছো এই বাক্যটোত পঢ়াইছো ক্ৰিয়াটোক কি বুলি কয় পঢ়াইছোটোক পাচনি ক্ৰিয়া বুলি কয় এনেকুৱা বেসিক গ্ৰামাৰৰ ওপৰত কোৱেশ্চন আহে গতিকে চাই লব নেক্সট তলৰ কোনটো শব্দ সুংধাষ্ট্ৰু শব্দৰ প্ৰতিশব্দ নহয় আকৌ মই কৈ লৈছো প্ৰনাউন্সিয়েচন মোৰ ভুল হ'ব পাৰে সো এইটো এক্সকিউজ কৰি দিব মই আপোনালোকৰ সুবিধাৰ্থে যাতে আইডিয়াটো পাই এছামিছৰ এনেকুৱা কোৱেশ্চন আহে সেইকাৰণে মই এইটো সিৰিজ বনাইছো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনিল নেক্সট 119 নম্বৰ কোৱেশ্চনটো হৈছে সৰস শব্দৰ শুদ্ধ প্ৰতিশব্দ কোনটো সৰস শব্দৰ শুদ্ধ প্ৰতিশব্দ কোনটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কমল নেক্সট আজিৰ শেষৰ কোৱেশ্চনটো হৈছে হালৰ মাজৰ শিঙি খণ্ড বাক্যটোৰ অৰ্থ কি হালৰ মাজৰ শিঙি এই খণ্ড বাক্যটোৰ অৰ্থ কি হয় সুধিছে এইটো ইয়াৰ অৰ্থটো হৈছে শতৰুৰ লগত থকা মিলিব নোৱাৰা শত্ৰুৰ লগত থকা মিলিব নোৱাৰা এই শব্দটোৰ অৰ্থটো হৈছে এইটো এইখন পেপাৰত এইকেইটা কোৱেশ্চন আছিলে এনেকুৱা ধৰণৰ ভিডিও যদি আৰু লাগে তেতিয়াহলে কমেন্ট বক্সত কমেন্ট কৰি জনাব So thanks for watching.